31 অক্টোবৰ শুকুৰবাৰ কাইলৈৰ পৰা মৰাণৰ হাউচফুল টকিজত পুৱা 7 বজাৰ পৰা প্ৰথম দৰ্শনী মুকলি হ'ব। জুবিন দা জীয়াই থকা হ'লে কিমান ভাল পালে হ'লে। তেওঁৰ চিনেমা প্ৰথমবাৰৰ বাবে ইমান ৰাতিপুৱাই প্ৰথম দৰ্শনী মুকলি হ'ব। কিছুমান জেগাত 5টা বজা 6টা বজাৰ পৰাও মুকলি হৈছে। ইয়াতে মৰাণৰ হাউচফুল টকিজে আৰু এটা পদক্ষেপ লৈছে। তেওঁলোকৰ চিনেমাৰ লাভৰ এটা অংশ কৰ্কট ৰোগী অৰ্থাৎ কেঞ্চাৰ পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে দান কৰিব। আৰু অন্ধ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থাও কৰিছে। তেনেকুৱা ধৰণে অসমৰ বহুত হলত ছ'চিয়েল কজৰ কাৰণে পদক্ষেপ লোৱা শুনিছোঁ। সেইটো বহুত অসমৰ কাৰণে বহুত আনন্দৰ কথা। ইয়াতে মৰাণৰ হাউচফুল টকিজৰ অলপ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। बिनाले फिल्म चाहिँ बहुत राम्रो भएको छ, सबैले हेर्नु होला। अनि जुबिन दालाई हामीले सबैले मिस गर्दैछौँ। जय जुबिन दा।